হনুমান চালিসা কি আপুনি বাৰু জানেনে? দৈনিক হনুমান চালিসা আবৃত্তি কৰাৰ উপকাৰসমূহ আপুনি বাৰু জানেনে? হনুমান চালিসাৰ এনে বহু মহত্ব আছে। আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে হনুমান চালিসাৰ সকলো বিষয় আপোনালোকক জনোৱাৰ প্ৰয়াস কৰিছোঁ। হনুমান চালিসা হৈছে এক পবিত্ৰ গীত যিটো ভগৱান হনুমানক উৎসৰ্গিত কৰা হয়। দৈনিক এই ভক্তিমূলক শ্ৰুতটো আবৃত্তি কৰিলে মানসিক শান্তি পোৱাই নহয়, এনে বহু আধ্যাত্মিক উপকাৰো লাভ কৰে। সন্ত তুলসীদাসে ৰচনা কৰা এই প্ৰাৰ্থনা ভগৱান হনুমানৰ মহত্ব, ভক্তি আৰু নিস্বাৰ্থৰ সেৱাৰ প্ৰতীক। হনুমান চালিসা জপ কৰিলে কি কি উপকাৰ পোৱা হয় জানো আহক। হনুমান চালিসা জপ কৰাটো নেতিবাচক শক্তি, দুষ্ট আত্মা আৰু ক্ষতিকাৰক প্ৰভাৱক দূৰ কৰাৰ এক শক্তিশালী উপায়। ভগৱান হনুমানক মহান ৰক্ষক হিচাপে গণ্য কৰা হয়। তেওঁৰ ধ্যান আপোনাৰ চাৰিওফালে সুৰক্ষামূলক ঢালৰ কাম কৰে। যদি আপুনি মানসিক চাপ বা ভয়ৰ সন্মুখীন হৈছে, তেন্তে হনুমান চালিসা জপ কৰিলে মানসিক শান্তি আৰু আত্মবিশ্বাস লাভ কৰে। দৈনিক হনুমান চালিসা আবৃত্তি কৰিলে আপোনাৰ অন্তৰ্নিহিত শক্তি জাগ্ৰত হৈ পৰে। জীৱনৰ অসুবিধাবোৰৰ সাহস আৰু দৃঢ়তাৰে মোকাবিলা কৰিবলৈ শক্তি দিয়ে। হনুমান চালিসা জপ কৰাটো হৈছে আপোনাৰ পাপ ধ্বংস কৰাৰ এক মাধ্যম। ই আপোনাৰ আত্মাক শুদ্ধ কৰে আৰু পুৰণি কৰ্মৰ ধ্বংস কৰি ধনাত্মক শক্তি বৃদ্ধি কৰে। হনুমানজীক অনুশাসন আৰু একাগ্ৰতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। হনুমান চালিসা জপ কৰিলে কামবোৰত মনোনিৱেশ কৰাত সহায় হয় বুলি বিশ্বাস কৰা হয়, যিটো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক অধিক উপকৃত কৰে। হনুমান চালিসা জপ কৰি আপুনি ভগৱান ৰামৰ আশীৰ্বাদ লাভ কৰে, যিয়ে কেৱল ভগৱান ৰামৰ আশীৰ্বাদ কঢ়িয়াই অনাই নহয়, ভগৱান হনুমানৰ আশীৰ্বাদে আপোনাৰ জীৱনৰ নতুনত্ব আৰু শক্তি কঢ়িয়াই আনে। হনুমান চালিসাৰ শ্লোকবোৰে আপোনাৰ আভ্যন্তৰীণৰ পবিত্ৰতা বৃদ্ধি কৰে। ই আপোনাক খং আৰু লোভৰ দৰে নেতিবাচক আৱেগৰ পৰা মুক্ত কৰে, যাৰ ফলত আপোনাৰ আভ্যন্তৰীণ শক্তি আৰু আত্মনিয়ন্ত্ৰণ বৃদ্ধি পায়। হনুমান চালিসা জপ কৰিলে শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধি পায়। ই আপোনাক সাহস, আত্মবিশ্বাস আৰু শক্তি প্ৰদান কৰে। এয়াই আছিল দৈনিক হনুমান চালিসা আবৃত্তি কৰাৰ উপকাৰসমূহ।